2012 পৰাই আমাৰ ট্ৰাইবেল বেল্টৰ পৰা যিমান এনক্ৰ'চমেণ্ট আছে তেওঁলোকক মানে ইভিকশ্যন কৰিবৰ কাৰণে আমি দাবী কৰি আহিছোঁ। তাৰ মাজতে যোৱা 6 ডিচেম্বৰ 2019 অসমৰ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰাইবেল বেল্ট ব্লকত যিমান এনক্ৰ'চমেণ্ট আছে তেওঁলোকক খেদিবৰ কাৰণে মানে নিৰ্দেশ জাৰি কৰিছিল। এই হিচাপত আসাম চৰকাৰ আৰু ব্ৰিটিছ চৰকাৰে এই অৰ্ডাৰটো পালন কৰি ইভিকশ্যন কৰিব লাগিছিল, কিন্তু কৰা নাই আজিলৈকে। আৰু যোৱা 25 তাৰিখ মে' মাহত আকৌ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে BTC চৰকাৰক আকৌ নিৰ্দেশ দিছে যে অতি সোনকালে যিমানবোৰ এনক্ৰ'চমেণ্ট হৈছে ট্ৰাইবেল বেল্টত খেদিব লাগে। সেই সময়ত BTC চৰকাৰৰ পৰা প্ৰিন্সিপাল ছেক্ৰেটাৰী ৰিপ্ৰেজেণ্ট কৰিছিল ব্ৰিটিছ চৰকাৰ হৈ। প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে যেতিয়া এফিডেভিট কৈছিলে যে BTC চৰকাৰে ইতিমধ্যে 300 বিঘা মাটি দখলদাৰীৰ পৰা মুক্ত কৰিছে বুলি তেওঁলোকে এফিডেভিট কৈছিলে, কিন্তু ভুৱা এফিডেভিট দিছে তেওঁলোকে। কোনো ঠাইৰ পৰা কোনো মাটি BTCয়ে আজিলৈকে 300 বিঘা মাটি এনক্ৰ'চমেণ্টৰ পৰা উদ্ধাৰ কৰা নাই। তেওঁলোকে ভুৱা এটা এফিডেভিট দিছে। সেইকাৰণে আমি তেওঁলোকক বিশ্বাসত লোৱা নাই যে তেওঁলোকে যে বেল্ট ব্লকৰ পৰা যে ইলিগেল এনক্ৰ'চাৰবিলাক মানে ইভিকশ্যন কৰিব, আমি বিশ্বাসত লোৱা নাই। আজি আমি আমাৰ বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়ন, আমাৰ আগৰ এক্স ভলণ্টিয়াৰ ফ'ৰ্চ আৰু মানে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন, অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন আৰু ৰাইটাৰ্ছ একাডেমি, গোটেই মানে ট্ৰাইবেল সংগঠনৰ লগ লাগি আজি 12 জুনত এটা ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে যে এই কাৰ্যসূচীৰ দ্বাৰা যাতে BTC চৰকাৰে যাতে অতি শীঘ্ৰে যিমানবোৰ ট্ৰাইবেল বেল্ট ব্লকসমূহত ইলিগেল অবৈধভাৱে ভূমি দখল কৰি আছে তেওঁলোকক খেদি পঠিয়াব লাগে। আমাৰ দাবী হ'ল আমাৰ BTC অঞ্চলত 3,49,505 বিঘা মাটি আছে। এই মাটিবিলাকত এনক্ৰ'চমেণ্ট হৈছে। এই মাটিৰ আজিলৈকে আমাৰ ট্ৰাইবেল মানুহেই ইয়াত খাজনা দি আছে। এই মাটিক আমাক লাগে, এই মাটিক উদ্ধাৰ কৰিব লাগে। আমি সেইকাৰণে BTC চৰকাৰক অতি শীঘ্ৰে আমাৰ এই দাবীক মানি আৰু হাইকোৰ্টৰ যিটো নিৰ্দেশনা মানি অতি শীঘ্ৰে দখলমুক্ত কৰিব লাগে আৰু আমাৰ ভূমি দখলমুক্ত কৰি আমাক বিলাই দিব লাগে। আমি সেইটো ব্ৰিটিছ চৰকাৰক আমি দাবী জনাইছোঁ।